হেল্ল' ভিউৱাৰ্ছ ৱেলকাম। আজি আমি পবিতৰা অভয়াৰণ্য চাবলৈ আহিলোঁ। আমি আগতীয়াকৈ ইয়াত অনলাইন টিকেট বুক কৰি থৈছিলোঁ। এইবিলাক চাফাৰীৰ জীপ লাইন বহুত জীপ আছে। এইখন হ'ল তাৰ স্থানীয় বিপিনী। ইয়াত সকলো ধৰণৰ হাতে বোৱা শিপিনীৰ কাপোৰ পোৱা যায়। কাঠৰ বিভিন্ন ধৰণৰ পুতলা আচবাব পোৱা যায়। এইবিলাক চাওকচোন, দোকানত কিমান ধুনীয়া ধুনীয়া ধনেশ পক্ষী, হাতী, গড় সকলোবিলাক আছে। আমি এতিয়া জীপত উঠি যাত্ৰা আৰম্ভ কৰিলোঁ। আপোনালোকে হাতীতো আহিব পাৰে। হাতীত চাফাৰী কৰিলে বেছি ভাল লাগে। আমাৰ যিহেতু বয়স হৈছে, আমি হাতীৰ পিঠিত উঠিলে কঁকালৰ বিষ হয় বুলি আমি জীপতে চাফাৰীটো ল'লোঁ। আৰু হাতীৰ চাফাৰী ল'লে কিন্তু ৰাতিপুৱা 6 বজাতেই আহি পাবহি লাগিব। 6 বজাৰ পৰাই আৰম্ভ হয়। হাতীৰ চাফাৰী ল'লে সকলো জীৱ জন্তু একদম ক্ল'জ দেখা পাব, একদম ওচৰতে দেখা পায়। সেইটো এটা ভাল লাগে। সৌটো চুকত পানীৰ তলত এটা বনৰীয়া ম'হ দেখা পোৱা গৈছে। পবিতৰাখন অকল গড়ৰ বাবে বিখ্যাত। ইয়াৰ ঘাঁহবিলাক গড়ৰ প্ৰিয়, সেই হেতুকে ইয়াত গড় থাকে। হৰিণ ইয়াত নাথাকে। আৰু পৰিভ্ৰমণকাৰী চৰাইৰ বাবে এই পবিতৰাখন একেবাৰে বিখ্যাত। ইয়াৰ সৌন্দৰ্য আটাইতকৈ বেছি মোৰ ভাল লাগিল এই গছ গছনিবিলাক। অকণমান মন দি চাওকচোন, ইয়াতে বোলে কেইবাবাৰো চিনেমাৰ শ্বুটিঙো হৈছে। সৌটো গড় দেখা পাইছে, শুই আছে। অকণমান শুনকচোন, একে নাক বজাই বজাই শুই আছে। এইটো গড় চাওকচোন কেনেকৈ খোজকাঢ়ি আছে। দূৰৈৰ পৰা আমি ফটো ল'লোঁ। অলপ সৰু সৰু দেখা গৈছে, চাওকচোন বাৰু। আৰু এটা গড় দেখা পালোঁ, সেইটোও শুই আছে। আচলতে আমাৰ সময়টো বহুত দেৰি হ'ল। একেবাৰে মৰ্ণিং ভালকৈ গড়বোৰ চৰি ফুৰে। এতিয়া সিহঁতে ৰেষ্ট লৈ আছে। প্ৰায় 10মান বজাৰ পিছত যেতিয়া ৰ'দটো বেছিকৈ ওলায়, সিহঁতে তেতিয়া ঘন ঘাঁহনিৰ মাজত সোমাই পেলাই শুই থাকে। সেইকাৰণে একেবাৰে মৰ্ণিং আহিলে বেছি ভাল হয়। এই দূৰণিৰ দৃশ্যটো দেখিছে, ভালকৈ অনুমান কৰিব পৰা নাই হয়তো আপোনালোকে। অকণমান আগলৈ গ'লে চাওকচোন, জুম কৰি দিছোঁ। এইবিলাক পৰিভ্ৰমণকাৰী হাঁহ হয়, কেনেকৈ পানীৰ ওপৰত চৰি ফুৰিছে। এইবছৰ বোলে বহুত কম পৰিভ্ৰমণকাৰী চৰাই ইয়ালৈ আহিছে। সেইকাৰণে অলপ কমকৈ দেখা গৈছে চৰাইবোৰ। কি কয়? এইকেইটা শামুক ভঙা চৰাই বহুত দূৰত আছে। অকণমান জুম কৰি দিছোঁ, দেখিছে জাক পাতি পাতি আছে। যিমানেই জন্তু জানোৱাৰ নেদেখোঁ কেলেনো, ইমান সুন্দৰ এই গছ গছনি আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য চালে চাই থাকিবৰ মন যায়। কিন্তু ইয়াততো ৰৈ থাকিব নোৱাৰোঁ, যিহেতু এখন অভয়াৰণ্য। চাওকচোন ইমান মনোৰম দৃশ্য।
সেইয়া দূৰ দূৰণিত এযোৰা বগলীৰ নিচিনা, হাঁহৰ নিচিনা কিবা নামটো ক'লে মোৰ ভালকৈ মনত নৰল, বৰ ধুনীয়া পাখি লহিয়াই লহিয়াই আছে চাওকচোন। নেশ্যনেল পাৰ্কখনৰ লগতে এখন উলুমা সেতু আছে। এই উলুমা সেতুখনৰ নাম হ'ল হাডুপ উলুমা সেতু। এই উলুমা সেতুখনৰ পৰাও ইমান ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পায় চাওকচোন। এইটো ক'লাকে দেখিছে, পানীৰ তলত শ'ল মাছ আহি আছে। পাৰ্কৰ পৰা ওলাই আহি একেবাৰে সতেজ সতেজ শাক পাচলি দেখিলোঁ। তাৰে পৰা মন পচন্দৰ পাচলি অলপ কিনি ল'লোঁ। কি ল'লা তুমি? गुवाहाटी में तो मिलता नहीं है, गुवाहाटी में नहीं मिलता ये, और कहीं नहीं होता क्या? सिर्फ यही होता है? नहीं, मिलता है होता है। इधर मोरीगांव में ज़्यादा, मोरीगांव डिस्ट्रिक्ट में ये खेती बाड़ी का ज़्यादा ये है, ज़्यादा उत्पन्न होता है, इसीलिए ये अच्छा ज़्यादा पौष्टिक, ज़्यादा अच्छा, ज़्यादा महंगा है, इसलिए 80 रुपये किलो होता है। নেশ্যনেল পাৰ্কখন চাই আমি অকণমান আগুৱাই আহিলোঁ। তাত এইটো মায়ং মিউজিয়াম আৰু ৰিচাৰ্চ চেণ্টাৰ। ইয়াত প্ৰত্যেকজন মানুহৰ 50 টকাকৈ টিকেট লয়। এয়া ফটোখনত দেখিছে, এইখনেই হ'ল ইন্দ্ৰজাল, ইয়াক ইন্দ্ৰজাল বুলি কয়। শীতলা পূজা, স্থানীয় বেজে কেনেকৈ স্থানীয় জড়ি বুটি দি মানুহৰ বেমাৰ আজাৰ ভাল কৰে। এয়া হ'ল গাঁৱৰ পৰিৱেশ। দেখিছে কেনেকৈ জণ্ডিছ হ'লে জাৰা ফুকা কৰে ঘৰতে। এইবোৰ বিভিন্ন ধৰণৰ শিলৰে তৈয়াৰী কৰা আচবাব আছে। এইখন ৰজাৰ দোলা, এইটো বিয়াত ব্যৱহাৰ কৰা দুনৰি বুলি কয়। এয়া পিঠা বনোৱা মাটিৰ চৰু। মায়ং অঞ্চলৰ হাতীৰ উবস্থিৰ আৰু শ্ৰোণীৰ হাড়। এয়া ধেনুকাৰ ভাওনা কৰা। এই মিউজিয়ামটো চাই আমি সকলোতকৈ ভাল পালোঁ। আপোনালোকে সময় পালে কেতিয়াবা পবিতৰালৈ আহিলে এই মিউজিয়ামটোত যাতে এবাৰ পৰিদৰ্শন কৰি যায়। এয়া মধ্যযুগত মায়ং ৰজাই ব্যৱহাৰ কৰা বান কাঁহী বাতি, হাতীখুজীয়া বাতি। এই মিউজিয়ামটো চালে ইয়াৰ স্থানীয় কালচাৰৰ কথা জানিব পাৰি। এইবোৰ কাঠৰ বিভিন্ন ধৰণৰ আচবাব, এয়া গছা, এইবিলাক ধান থোৱা পাচি, বাঁহেৰে তৈয়াৰী কৰা। এইখন দেখিছে, এইখন হ'ল গড়ৰ ছালৰ ঢাল হয়। এইখন যুদ্ধত ব্যৱহাৰ কৰিছিল, বুলেট প্ৰুফ হিচাপে। বিভিন্ন জাতীয় চৰাই, মাছৰোকা, শামুক ভঙা। 2002 চনত এই মিউজিয়ামটো স্থাপিত হৈছিল। ধনেশ পক্ষী আকাশত উৰি থকা, এয়া শৰালী হাঁহ। কেনেকৈ মানুহে মোহিনী বান মাৰি পেলাই জাল পাতি বাঘ ধৰিছিল চাওক। পহু ধৰা জাল। মুঠতে আপোনালোকে এই মিউজিয়ামটো চাবলৈ আহিলে বহুত কথা শিকিব, নেদেখা বস্তু বহুত দেখিব। আজি যুগৰ ল'ৰা ছোৱালীবিলাকে বাঘৰ দাঁত, গুম সাপৰ মূৰটো, ঘিলা, বাকৰি ঘিলাক বুলি কয়, এইবোৰ বহুত দেখিব আপোনালোকে। ইয়াত বহুত জানিব। মেণ্টেল লাইট, আজিকালি যুগৰ ল'ৰা ছোৱালীয়ে যিবোৰ বস্তু দেখা নাই পুৰণা দিনৰ, সকলোবোৰ ইয়াতে দেখা পাব। পুৰণা দিনৰ মন্ত্ৰৰ পুথিবিলাকো সংৰক্ষণ কৰি ৰাখিছে। এতিয়া নচলা পইচাবিলাকো দেখিবলৈ পাব। এয়া কেঁচাই খাটি গোসানীৰ ফটো, য'ত মানুহক জীয়াই জীয়াই বলি দিছিল। এই মিউজিয়ামটোলৈ আহিলে মায়ঙৰ যাদু মন্ত্ৰৰ কথা আপোনালোকে ভালদৰে জানিব পাৰিব, পুৰণা দিনৰ কথাবিলাক। এতিয়া আমি আন এটা ছাইডে গতি কৰিছোঁ, সেইটো হৈছে চনকা। আহকচোন চাওঁ কিনো দেখা পাওঁ চনকাত। গোটেই শিলাময় শিলৰ পাহাৰ, য'ত বহুত দেৰিকৈ ৰ'দ আহে, মানে খুব কম সময় থাকে ৰ'দ। ৰাতিপুৱা ৰ'দটো ইয়াত একেবাৰে নপৰে। চনকা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰ বুলি ক'ব পাৰি। ইয়াতে মানুহে চাওক, এয়া পিকনিক খাইহি আহি, দেখিছে এইবিলাক পিকনিক স্পট। এইবোৰ টেণ্ট ভাড়াত কিনিবলৈ পায় আৰু ইয়াতে পিকনিক খায়। এয়া চাওকচোন ব্ৰহ্মপুত্ৰ বালিচৰ কিমান সুন্দৰ ইয়াৰ দৃশ্য। আৰু অকণমান দূৰলৈ গ'লে এয়া দেখিছে, মই অকণমান ওচৰ চপাই দেখুৱাইছোঁ, কিমান যে সুন্দৰ
দৃশ্য ভাবিব নোৱাৰি আমাৰ অসমত ইমান সুন্দৰ ঠাই আছে বহুতে হয়তো আজিও গম পোৱা নাই এই সমতলতে আমি গাড়ীখন থৈ এতিয়া ওপৰলৈ যাম আমি এতিয়া খোজকাঢ়ি কাঢ়ি প্ৰায় 1.5 কিলোমিটাৰমান দূৰত আৰু এটা ধুনীয়া পিকনিক স্পট আছে তালৈকে ৰাওনা হৈছোঁ এতিয়া মই অকণমান জিৰাই আহিছোঁ এওঁৰ দৌৰটোতো দেখা পাইছেই অপূৰ্ব ধুনীয়া এই শিলাময় পাহাৰ চাওকচোন ইয়াৰ ফাকে ফাকে এতিয়া আমি একেবাৰে খোজকাঢ়ি যাম এওঁতো একেবাৰে দৌৰি গৈছে মোৰ পাহাৰ বগাবলৈ বৰ ভাগৰ লাগিছে আৰু বগাব লাগিব শিলেৰে আবৃত এই প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম কিন্তু ৰাস্তাবোৰ বহুত ঠেক গাড়ী যায় কিন্তু খুব সাৱধানে গাড়ী চলাব লাগিব খুব এক্সপাৰ্ট ড্ৰাইভাৰেহে ইয়াত ড্ৰাইভিং কৰিব পাৰিব চাওকচোন কিমান ঠেক সেয়া দেখিছে ইমান ভাগৰ লাগিছে মই পাৰা নাই এওঁতো একেবাৰে দৌৰি গৈছে বহুত ডিষ্টেঞ্চত আছোঁ এওঁৰ পৰা মই সেয়া দেখিছে ইমান ধুনীয়া চনকা চাপৰিৰ তলত এই দুইটা বৃহৎ শিল দেখা পাইছে এই শিলৰ ফাকে ফাকে মানুহবিলাক পাৰ হৈ যায় আগতে এই গাঁওখনত একেবাৰে শিলৰ মাজত ৰাস্তাই নাছিলে আজি কেইবছৰমানৰ পৰা শিল কাটি এয়া ৰাস্তা উলিয়াই দিছে ভাবকচোন তেতিয়া এই গাঁওখনত মানুহবোৰ কেনেকৈ আছিল এওঁকতো দেখা পাইছে কেনেকৈ দৌৰি গৈ আছে একদম আজি চুগাৰ ডাউন কৰিহে এৰিব এই বাপৰি বা এইটো দেখিছে কেনেকুৱা ডাঙৰ শিল এনেকৈ দুফালে দুটা শিলে একদম আৱৰি আছে এয়াই হৈছে চনকাৰ ইকো কেম্প এইটো 2018 চনৰ পৰাই চলি আহিছে আৰু ইয়াত বোট চাফাৰীৰ সুবিধাও আছে আমি আহি এতিয়া সমতল পালোঁ তাৰ সন্মুখতে এইখন ডাঙৰ ৰিজৰ্ট এই ৰিজৰ্টখনৰ নাম হ'ল হিল মানহ বেম্বো ৰিজৰ্ট গোটেইখন বাঁহেৰে তৈয়াৰী কৰা দেখাত খুব সুন্দৰ ইয়াৰ চাৰিওফালে সৰু ধুনীয়া কটেজবিলাক আছে য'ত আপোনালোকে ৰাতিটো কটাব পাৰে তাৰ বাবে অনলাইন বুকিঙো কৰিব পাৰে ইয়াতে ৰাতি থাকি নিশ্চয় সকলোৱে ভালেই পাব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য যে আৰু কাৰো লগত তুলনা নহয় যেন লাগিছে মোৰ ইমান সুন্দৰ এই আমাৰ অসমখন মই ভাবিছোঁ আমাৰ অসমতে থাকি আপোনালোকে বন্ধৰ দিনত এই জেগাখনৰ প্ৰাকৃতিক সৌন্দৰ্য এদিন উপভোগ কৰিবলৈ আহিব নিশ্চয় চাৰিওফালে মনোমোহা শিল আৰু শিলেৰে এই আবৃত পাহাৰ ইমান সৌন্দৰ্যপূৰ্বক শিল মই আগতে ক'তো দেখা নাই আজি শিলৰ পাহাৰ বগাই জীৱনত বেলেগ এটা অনুভৱ লাভ কৰিলোঁ মজাই মজা ৰিজৰ্টখনৰ গুৱাহাটীও এইবোৰ বহুত কটেজ আছে এয়া চাওকচোন বাঁহেৰে ভিতৰখন ইমান সুন্দৰ আমি ইয়াত দুপৰীয়া আহাৰ গ্ৰহণ কৰিবৰ বাবে আহিলোঁ ইমান মনোমোহা এই বাঁহেৰে তৈয়াৰী ৰিজৰ্টখন দেখি পেলাই মনটো একেবাৰে ভাল লাগি গৈছে একেবাৰে নেচাৰেল বিউটি আমি দুইজনে এতিয়া আহাৰ গ্ৰহণ কৰিলোঁ খুব সুস্বাদু আহাৰ তেওঁলোকে তৈয়াৰী কৰে আমাৰ অসমীয়া থলুৱা আহাৰ মাছ মাংস সকলো পাব আপোনালোকে ইয়াতে আৰু এতিয়া এই সন্মুখৰ চাপৰিখনলৈ গ'লোঁ আমি বালিময় চাপৰি ইয়াতো বহুত ধুনীয়া এইবোৰ কটেজ আছে এই কটেজবোৰতো নিশা কটাব পাৰি ইমান সুন্দৰ যে দৃশ্য বালিচৰ গোটেই বালিচৰ এইখন বাঁহৰ দলঙেদি মই পাৰ হৈ আহিছোঁ এতিয়া এয়া ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁতখিনি দেখিছে ৰ'দৰ পোহৰ পৰি একেবাৰে পানীখিনি জিলিমিলি কৰি আছে মোৰ এই দীঘলীয়া ভিডিঅ'টো চাই আপোনালোকে বহুমূলীয়া সময় দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল লগতে আপোনালোকে কেতিয়াবা আহি এই চনকা অঞ্চল উপভোগ কৰি যাবহি ধন্যবাদ